দেখিবলৈ পাইছোঁ যে NDFBS চাউৰাইগড়াৰ যি নেতৃত্বাধীন যি NDFB এই NDFBয়ে চৰকাৰৰ লগত আলোচনা কৰিবলৈ তেওঁলোকে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অসমত তেওঁলোকে আহিলে বুলি আমি সংবাদ মাধ্যমত গম পাইছোঁ। তো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা সঁচাকৈ যদি তেওঁলোকে চৰকাৰৰ লগত আলাপ আলোচনা কৰি পেলাই বড়োসকলৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে যদি তেওঁলোকে আহিছে তেতিয়াহ'লে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকক আমি স্বাগতম জনাইছোঁ। ভাৰত চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে NDFBS যি গ্ৰুপ তেওঁলোককো আনি পেলাই সমস্যাটো সমাধান কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা ভাৰত চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ দীৰ্ঘদিনীয়া বড়োসকলৰ যি সংগ্ৰাম যি সমস্যা যি বড়োসকলৰ কিছুমান যি গোট আছে যিবিলাকে সহস্ৰ সংগ্ৰাম কৰি আহিছিল এই গোটেইবিলাক চাই পেলাই পাৰ্মানেণ্ট পিচ আনিবৰ কাৰণে বিশেষকৈ বড়োলেণ্ড অঞ্চলত আৰু অসমত পাৰ্মানেণ্ট পিচ আনিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু বাস্তৱ সন্মত পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছোঁ। যিহেতু NDFB কেনেকুৱা ধৰণৰ নিখিল বড়ো ছাত্ৰ সন্থাই আমি কৈ আহিছোঁ বড়োসকলৰ যিমানবিলাক সংগ্ৰাম কৰি আছে যিমানবিলাক গোট আছে সকলো সংগ্ৰামক লৈ পেলাই চৰকাৰে আলাপ আলোচনাৰ জৰিয়তে বড়ো সমস্যাটো সমাধান কৰাত আমাৰ আপত্তি নাই। এই কথাটো আমি চৰকাৰক বাৰে বাৰে স্পষ্ট কৰি আহিছোঁ। আজিও আমি কম যিবিলাক সংগ্ৰাম মত আছে যিবিলাক সংগঠন তেওঁলোকৰ লগত আলাপ আলোচনা কৰি পেলাই সমস্যাটো সমাধান কৰাত আমাৰ আপত্তি